নমস্কাৰ আসসালামু আলাইকুম আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'ত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম প্ৰথম প্ৰশ্ন বিশ্ব বন দিৱস কিমান তাৰিখে পালন কৰা হয় অপচনসমূহ আছে 21 মাৰ্চ 22 মাৰ্চ 2 ফেব্ৰুৱাৰী 5 ছেপ্টেম্বৰ শুদ্ধ উত্তৰটো হ'ব 21 মাৰ্চ দুই নম্বৰ প্ৰশ্ন ডি ভিটামিনৰ অভাৱ হ'লে কি হয় বা কি বেমাৰ হয় হাড়ৰ গঠন দুৰ্বল হয় কুকুৰি কণা হয় মানসিক বিকাৰগ্ৰস্ত হয় ছালৰ বেমাৰ হয় শুদ্ধ উত্তৰটো হ'ব হাড়ৰ গঠন দুৰ্বল হয় 3 নম্বৰ প্ৰশ্ন শাক-পাচলিত কিমান শতাংশ পানী থাকে 90% 93% 73% আৰু 70% শুদ্ধ উত্তৰটো হ'ব 90% 4 নম্বৰ প্ৰশ্ন প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কিমান শতাংশ বনাঞ্চল থকা প্ৰয়োজন অপচনসমূহ 30% 33% 70% আৰু 73% শুদ্ধ উত্তৰটো হ'ব 30% 5 নম্বৰ প্ৰশ্ন ভাষা শিক্ষণৰ প্ৰথম চৰ্তটো কি পঠন লিখন কথন শ্ৰৱণ শুদ্ধ উত্তৰটো হ'ব শ্ৰৱণ 6 নম্বৰ প্ৰশ্ন 120 জন ছাত্ৰ-ছাত্ৰীৰ মাজত কেইজন শিক্ষয়িত্ৰী থাকিব লাগে 3 জন 4 জন 5 জন 2 জন 1:3 হিচাপত 4 জন শিক্ষক থাকিব লাগিব 1:30 7 নম্বৰ প্ৰশ্ন ঔৰংজেবৰ সেনাপতি কোন আছিল ৰামসিংহ লাচিত বৰফুকন বাবৰ আকবৰ শুদ্ধ উত্তৰটো হ'ব ৰামসিংহ অসমত কিমান শতাংশ মানুহ গাঁৱত বাস কৰে 70% 71% 73% 88% মানে 88% শুদ্ধ উত্তৰটো হ'ব 88% ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে 7 জন 2 জন 4 জন 12 জন শুদ্ধ উত্তৰটো হ'ব 12 জন পিছৰ প্ৰশ্ন অৰ্থাৎ 9 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় 28 অক্টোবৰ 15 অক্টোবৰ 26 অক্টোবৰ 26 জানুৱাৰী আৰু 24 অক্টোবৰ শুদ্ধ উত্তৰটো হ'ব 24 অক্টোবৰ 11 নম্বৰ প্ৰশ্ন অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি নামচা বাউৰা এভাৰেষ্ট শৃংগ হিমালয় ওপৰ এটাও নহয় শুদ্ধ উত্তৰটো নামচা বাউৰা ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান 192 193 197 195 শুদ্ধ উত্তৰটো হ'ব 192 দ্বিতীয়খন বিশ্বযুদ্ধ কেতিয়া হয় অপচনসমূহ 1914 1920 1919 1939 শুদ্ধ উত্তৰটো হ'ব 1939 14 নম্বৰ প্ৰশ্ন চিকিৎসা সম্পৰ্কীয় বেদখনৰ নাম কি ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ শুদ্ধ উত্তৰটো হ'ব অথৰ্ববেদ মানৱদেৱ জন্মগ্ৰহণ কৰা জিলাখনৰ নাম কি বৰপেটা ধেমাজি লখিমপুৰ নগাঁও শুদ্ধ উত্তৰটো হ'ব লখিমপুৰ শুদ্ধ উত্তৰটো হ'ব লখিমপুৰ পিছৰ প্ৰশ্ন আকবৰে কিমান বছৰ বয়সত দিল্লীৰ সিংহাসন লাভ কৰিছিল অপচনসমূহ 15 বছৰ 16 বছৰ 12 বছৰ 14 বছৰ শুদ্ধ উত্তৰটো হ'ব 14 বছৰ বাবৰৰ আত্মজীৱনীখনৰ নাম কি অপচনসমূহ তুজুক ই বাবৰি হুমায়ুন নামা আকবৰ নামা আইনি আকবৰী শুদ্ধ উত্তৰটো হ'ব তুজুক ই বাবৰি হৰ্ষচৰিত কোনে লিখিছিল বাণভট্ট কালিদাস বিষ্ণুগুপ্ত আৰ্যভট্ট শুদ্ধ উত্তৰটো হ'ব বাণভট্ট অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল যোৰহাট শিৱসাগৰ লখিমপুৰ বৰপেটা শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ পিছৰ প্ৰশ্ন আৰ্যসকলে বস্তু বিনিময়ৰ বাবে কি ব্যৱহাৰ কৰিছিল গৰু টকা মুদ্ৰা মাটি শুদ্ধ উত্তৰটো হ'ব গৰু জয়সাগৰ পুখুৰী কোন ৰজাই খন্দাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ চুহুংমুং ৰুদ্ৰসিংহ নৰনাৰায়ণ শুদ্ধ উত্তৰটো হ'ব ঘ ৰুদ্ৰসিংহ প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি
বাসী, জোনাকী কাকত, দৈনিক জন্মভূমি, অৰুণোদয়। শুদ্ধ উত্তৰ অৰুণোদয়। কিমান চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পায়? 1961, 1962, 1963, 1964। শুদ্ধ উত্তৰটো হ'ব 1961। অসমৰ কোনখন অৰণ্য অজগৰৰ বাবে বিখ্যাত? কাজিৰঙা, ওৰাং, পবিতৰা, মানাহ। শুদ্ধ উত্তৰটো হ'ব পবিতৰা। পিছৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত সজা তৃতীয়খন দলঙৰ নাম কি? শৰাইঘাট দলং, নৰনাৰায়ণ সেতু, কলীয়া ভোমোৰা, বগীবিল দলং। শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ সেতু। অসমৰ লোকসভাৰ আসন কেইখন? একেবাৰে সহজ প্ৰশ্ন। 12খন, 126খন, 33খন, 14খন। শুদ্ধ উত্তৰটো হ'ব 14খন। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? আনোৱাৰা টাইমৰ, মেভিছ ডান। শুদ্ধ উত্তৰটো ওলাই গৈছে আনোৱাৰা টাইমৰ। আহোম ৰজা চুকাফাই অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? শুদ্ধ উত্তৰটো 40 বছৰ। অপশ্যনসমূহ আপোনালোকে দেখাই পাইছে। শুদ্ধ উত্তৰটো হ'ব 40 বছৰ ৰাজত্ব কৰিছিল। 40 বছৰ। মহাত্মা গান্ধীয়ে কেতিয়া অসমলৈ আহিছিল? 1926, 1920, 1928, 1921। শুদ্ধ উত্তৰটো 1921। কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহ আছে এনেধৰণৰ: 1960, 1070, 1961, 1974। শুদ্ধ উত্তৰটো 1974। ঋগ্বেদত কিমানটা শ্লোক আছে? 1012, 1028, 1032, 1022। শুদ্ধ উত্তৰটো 1028টা। আৰ্যসকলে ব্যৱহাৰ কৰা সোণৰ মুখৰবিধৰ নাম কি? টকা, বাট্টা, নিক্সা, ব্ৰঞ্জ। নিক্সা। শুদ্ধ উত্তৰটো হ'ব নিক্সা। আহোম ৰাজধানীৰ ৰংপুৰ কোনে স্থাপন কৰিছিল? ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, গদাধৰ সিংহ, ৰামসিংহ। শুদ্ধ উত্তৰ ৰুদ্ৰসিংহ। পৃথিৱীৰ কেন্দ্ৰত থকা স্তৰটো কিমান কিলোমিটাৰ ডাঠ? শুদ্ধ উত্তৰটো ক 3470 কিলোমিটাৰ ডাঠ। অপশ্যনসমূহ আছে এনেকুৱা ধৰণৰ, আপোনালোকে দেখাই পাইছে। শুদ্ধ উত্তৰটো ওলাই গৈছে, এইটো 3470 কিলোমিটাৰ ডাঠ। অসমৰ শেষ ৰজা কোন আছিল? পুৰন্দৰ সিং, গদাধৰ সিং, যুগল সিং, ভগত সিং। শুদ্ধ উত্তৰ পুৰন্দৰ সিং। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1919, 1921, 1826, 1848। শুদ্ধ উত্তৰ 1826। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। কিছুমান ভুল ইয়াতে ৰৈ গৈছে, হয়তো কওঁতে অলপ খৰখেতীয়া হৈছে, ক'ৰবাত উচ্চাৰণ কৰোঁতে অলপ ভুল হৈছে। আপোনালোকে এইখিনি শুধৰাই ল'ব আৰু পাৰিলে কমেণ্ট বক্সত জনাব। কিছুমান পৰামৰ্শ বা ছাজেশ্যন মোক দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। আগলৈকে মই ইয়াৰ ওপৰত আৰু ভিডিঅ' বনাম। সকলোৰে মংগল কামনা কৰি আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। হেল্ল' বন্ধুসকল, মোৰ চেনেলটো যদি আপুনি প্ৰথমবাৰৰ কাৰণে চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু পাৰে যদি আপোনালোকে মোৰ কাৰণে কিছুমান পৰামৰ্শ আগবঢ়াব। ধন্যবাদ।